Welcome back to my YouTube channel. So guys, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল। তো গাইস আজি মোক দেখাবে আছে আপোনালোকে MS IT সলিউশন কালেকশন চাই গমে পাইছে ব্যাকগ্ৰাউণ্ড চাই গমে পাইছে আজিৰ কালেকশন চাই আপোনালোকে DL ৰ কালেকশন চাওক ডেল লাগে নেকি চাওক কিমান কালেকশন আছে আপোনালোকক 40-50 পিন মান কালেকশন আছে MacBook লাগে MacBook পাই যাব HP লাগে HP পাই যাব Dell লাগে পাই যাব গেমিং ল্যাপটপ লাগে গেমিং ল্যাপটপ পাই যাব Lenovo লাগে Lenovo পাই যাব গুটেখিনি কালেকশন আছে আজি স্টার্ট কিমান টকাৰ পৰা হ'ব গুটেখিনি আপোনালোকৰ ভিডিওৰ মাজত কোৱা হ'ব এড্ৰেছ তো বহুতে গম না পায় এড্ৰেছ তো আজি ধুনিয়া কৰি দাদা কৈ দিব আৰু ইয়াৰে মানে কি ফাইনান্সৰ সুবিধাটো আছে না নাই হেতু ধুনিয়া কৰি আপোনালোকক ভিডিওৰ মাজত কৈ দিম তাৰে ওপৰত আপোনালোক এটা কথা কৈ দিও বহুতে চেনেলটো সাবস্ক্ৰাইব নকৰে তো চেনেলটো সাবস্ক্ৰাইব কৰি তো গাইস বহুতে এটা ভুল কৰে ভুলটো কি হল মই আপোনালোকক প্ৰথমতে কৈ দিও বহুত মানে এনেকুৱা মানে অডিয়েন্স আছে অডিয়েন্স বিলাকে মানে কি ভিডিওটো চাই ডাইৰেক্ট আহে হেতু কাৰণে আপোনালোকে ডিসকাউন্ট নাপায় তো এটো ভুল কৰি আছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি আহিব আৰু স্ক্ৰিনশ্বটটো লৈ আহিব আৰু পাৰিলে চেনেলৰ নামটো কৈ দিব তেতিয়া নিশ্চয় কিবা না কিবা এটা ডিসকাউন্ট পাই যাব তো গাইস ইখিনি কৈ দিলো আপোনালোকক তো ইখিনি ৰুলছ কিনে আপোনালোকে ফলো কৰি আহিব এটা আমি বেছি বকি না থাকো বাকি ষ্টকখিনি ধুনিয়া কৰি দেখাও তো দাদা আহি পালে তো দাদা খবৰ ভালনে আপোনাৰ বৰ্তমান বহুত দিন পিছত দেখাবলো আপোনাক তো নমস্কাৰ অলখম ৰাজুলৈ আন্তৰিক শুভেচ্ছা থাকিল হয় তো আজি আমাৰ ষ্টকখিনি তো আপোনালোকে গমে পাইছে হয় তো এইবাৰ আমি ষ্টুডেন্টৰ কাৰণে বেষ্ট অফাৰ লৈ আহিছো যেনেকৈ 10th আৰু 12th পাস কৰা ষ্টুডেন্ট বিলাকৰ কাৰণে বেষ্ট অফাৰ আছে এইবাৰ আপোনালোকৰ ল্যাপটপৰ ষ্টকটো চাই আছে কিমান ষ্টক আছে ঠিক আছে হয় তো আজি এনে কিমান টকাৰ পৰা ষ্টাৰ্ট হ'ব আপোনাৰ ইয়াতে ল্যাপটপ আমাৰ তো 7000 টকাৰ পৰা ষ্টাৰ্ট 7000 টকা এনে ল্যাপটপ আমাৰ নরমালি 10000 পৰা ষ্টাৰ্ট বাট এটা ল্যাপটপ দিম মই ডিসকাউন্ট 7000 ওয়ান ডে তো গাইস গম পালে মাত্ৰ এক দিনৰ কাৰণে তো অফাৰ দিছে ফাৰ্স্ট কাস্টমাৰ কাৰণে মাত্ৰ 7000 টকা দিলে ফাৰ্স্ট আহিব শুনে পাব only one page 7000 7000 টকা i3 128 SSD হয় আৰু 4GB RAM 4GB RAM তো নেক্সট i3 আহি গল i3 ডেল নো সব কেটা ডেল হ'ব হয় পুরা ওয়ার্কিং কন্ডিশন চাইলক তো গাইস আপোনালোকে কন্ডিশনটো চাইলক কতটা স্কেচ না পায় আপোনালোকে ধুনিয়া কন্ডিশনত আছে ল্যাপটপটো চাইলক গুটেখিনি RAM টো কিমান ক'লে 8GB 256GB SSD 8GB 256GB SSD এটো চাই লাইভ দেখা দিছো আপোনালোকক Core i3 8GB 256GB SSD হয় অনলি 16000 টাকা 16000 টাকা আহিলে কিবা ডিসকাউন্ট আহিলে অলপ চলপ ডিসকাউন্ট হ'ব আৰু ষ্টুডেন্ট আহিলে 3000 টাকা 3000 টাকা 10th আৰু 12th পাস ষ্টুডেন্ট আইডি কাৰ্ড হ'ব লাগিব হয় সিহঁতে আহিলে 3000 টাকা ষ্টুডেন্টৰ কাৰণে ডিসকাউন্ট হৈ যাব 3000 টাকা ঠিক আছে এটো কিমান আহিব তেনে 13000 টাকা 13000 টাকা ষ্টুডেন্টৰ বাবে এটো তো জুন 30 পিস মাল আছে হয় ঠিক আছে ষ্টুডেন্ট আহি সোনকালে লৈ লওক ঠিক আছে জুন ষ্টুডেন্টে মানে আই কাৰ্ডখন লৈ আহিব 10 বা 12 পাস তেওঁলোকৰ কাৰণে এটো 3000 কৰি ডিসকাউন্ট দিছে দাদা 16000 কৈছে 13000 টকা পাই যাব আৰু নরমাল মানুহৰ কাৰণে 16000 টকা আহিব 16000 টকা নরমাল মানুহৰ কাৰণে কিবা অলপ ডিসকাউন্ট দি দিও আপুনি হ'ব অলপ চলপ মিলাই দিম এটো এটা আছে Core i5 SP চাইলক লুকটো চাইলক হা লুকটো চাইলক আপোনালোকৰ কতটা স্কেচ নাই দাগিনা ধুনিয়া কৈছো পুৰা ব্র্যান্ড নিউ কন্ডিশনত হৈছে এটো RAM টো কিমান আছিল 8GB 256GB SSD 8GB 256GB SSD হয় ল্যাপটপটো চাইলক কি ধুনিয়া পুৰা ব্র্যান্ড নিউ কন্ডিশন দামটো কিমান লাগিছে 24000 টাকা 3000 টাকা ডিসকাউন্ট পাব 24000 টাকা 3000 টাকা ডিসকাউন্ট মানে 21000 টাকা পাই যাব 21000 টাকা পাই যাব 21000 টাকা ডাইরেক্ট 3000 টাকা লেস ডেল চাইলক লুকসটো চাইলব হ্যাঁ হয় একদম লুকসৰ ক্ষেত্ৰত আমাৰ তো গমে পাই কেনে পুৰা ব্র্যান্ড নিউ কন্ডিশন পুৰা সিল চাওক এনেকুৱা লাগি আছে পুৰা নতুন যদি কিনিলে আপোনালোক যেনেকুৱা লাগে হেনেকুৱা কন্ডিশনত আছে যদি বহুতে ভাবি আছে লম বুলি তেনে আপোনালোকে আহক MS IT সলিউশন ধুনিয়া কন্ডিশনত ব্র্যান্ড নিউ কন্ডিশন পাই যাব আপোনালোকে ইয়াৰ পৰা ওয়াৰেন্টি কিবা দিবনে আহিলে এক মাহ ওয়ারেন্টি পাবো হয় আৰু 1 ইয়াৰ মোক যদি ৰিটাৰ্ণ কৰে কোনো কাস্টমাৰে 70% পইচা ৰিফান্ড পাই যাব তো যিকোনো এটা আপোনালোকৰ ল্যাপটপ এইটো আপোনাৰ 8GB 128 NVMe 1TB হার্ড ডিস্ক হয় 27000 টাকা আছে 2000 টাকা ডিসকাউন্ট পাবো 27000 টাকা আছে 2000 টাকা ডিসকাউন্ট মানে 25000 টাকা এক বছৰ পিছত যদি ঘূৰাব আহে 70% পইচা ৰিফান্ড হৈ যাব ন হয় i3 4GB 500GB 13000 টাকা 13000 টাকা i3 4GB 500GB i3 4GB 500GB হার্ড ডিস্ক 13000 টাকা 13000 টাকা নেক্সট Dell Core i5 8GB 256GB SSD হয় 21000 2000 টাকা ডিসকাউন্ট পাবো তো 21000 দিছে 2000 টাকা ডিসকাউন্ট মানে 19000 টাকা তো 19000 টাকা ডাইরেক্ট 2000 টাকা ডিসকাউন্ট MS সাদিছল এনেকুৱা অফার পাই দেখিব আপোনালোকে বহুতে মানে কি কৰে ঘড়ী গিফট দিয়ে ওয়াচ দিয়ে বা এয়ারস্পড দিয়ে এনেকুৱা নি দিয়ে তো এইবাৰ আমি গিফট দিম কিবোর্ড আৰু মাউস কিবোর্ড আৰু মাউস গিফট দিব এটা ঘড়ী গিফট দিলে ঘড়ী তো ল্যাপটপৰ কামত নাহে আমি সেল কৰি আছো ল্যাপটপ তো আমাৰ ল্যাপটপৰ ৰিপ্লেসত
লেপটপৰ হিচাপত সিমিলাৰিটি যিবিলাক সেইবিলাক দিব লাগিব হয় হয় তো লেপটপৰ হিচাপত আপোনালোকে পাই যাব কিবোৰ্ড নহলে মাউস এটা ধুনীয়া কৰি পাই যাব তো নেক্সট ডেলৰ হয় 15.6 ইঞ্চি টো এটা অলপ ডাঙৰ হয় Core i3 8GB 256GB SSD 20000 টকা 2000 টকা ডিসকাউন্ট থাকিব হয় হয় নেক্সট ডেল Core i5 Wi-Fi 8GB 256GB SSD হয় 16000 টকা 16000 টকা আহিলে কিবা নেগিছিবল কিবা হ'ব আৰু হৈ যাব নেক্সট SR লুকস টু চাইলক লুকস টু ধুনীয়া কন্ডিশন আছে প্ৰিমিয়াম কোৱালিটি হয় চাইলক পুৰা গুড কন্ডিশন আছে পুৰা প্ৰিমিয়াম কন্ডিশনত আছে আপোনালোকে এইটো পুৰা ব্ৰ্যান্ড নিউ আৰু ক'ব এনেকুৱা লাগিছে 8GB 256GB SSD 18000 টকা 8GB 256GB SSD 18000 টকা নেক্সট ডেলৰ পাই যাব ডেল Core i5 8GB 256GB SSD হয় 180 ডিগ্ৰী ৰটেট এইবিলাক 180 ডিগ্ৰী তো চাওক এটো যদি বহুতে বিচাৰি আছে কৰবা যদি পোৱা না আপোনালোকে MS37 বৰ্তমান अवेलेबल ষ্টক আছে দামটো কিমান ক'লে 25000 2-3000 টকা ডিসকাউন্ট হৈ যাব তো 25000 টকা ৰাখিছে আহিলে কিবা এটা নিশ্চয় নেগেচিবল এটা হৈ যাব 2-3000 টকা এটা Core i5 হয় 8GB 256GB SSD হয় 20000 টকা 20000 টকা আহিলে কিবা হ'ব কিবা এটা মিলাই দিম আৰু সাবস্ক্ৰাইবাৰৰ কাৰণে কিবা অফাৰ দিব না আজি সাবস্ক্ৰাইবাৰৰ কাৰণে দি দিম দিয়া তোমাৰ যিমান তোমাৰ চ্যানেল চাই আহিব 500 টকা সবকে ডিসকাউন্ট কৰি দিম 500 টকা ডাইৰেক্ট ক্যাশবেক 500 টকা ডাইৰেক্ট 500 টকা ক্যাশবেক চাহ পানী খাব না কি এইটো চাহ পানী খাব আৰু 500 এতিয়া টকা আমাৰ MSIT সলিউশনটো আপোনালোকে গমে পাই কেনেকা হয় আমাৰ কামখিনি কেনেকা হয় হয় আৰু আমাৰ ল্যাপটপৰ কোৱালিটি কেনেকা হয় তো এইবাৰ এই বুলি আমি এটা কাম কৰিছো যে ষ্টুডেন্টৰ কাৰণে কি আনিব পাৰো হয় তো এইবাৰ আমি এটা বস্তু ভাবিছো যে ষ্টুডেন্টৰ কাৰণে 12-13000 টকা ল্যাপটপ দিলে হয় প্লাস 1 বছৰ ওয়ারেন্টি দিম 1 বছৰ ওয়ারেন্টি ডাইরেক্ট 1 ইয়ার ওয়ারেন্টি থাকিব ষ্টুডেন্টৰ কাৰণে 10 আৰু 12 পাস লাগিব বেলেগ নহয় হা 10 আৰু 12 পাস কাৰণ বহুত ৰিজাল্ট দিছে 1 ইয়ার ওয়ারেন্টি দিম 1 ইয়ার ওয়ারেন্টি সেকেন্ড হ্যান্ড হয় সোয়াইতে কথা কৈ আছো হয় হয় তে সৰকাৰে যিমানখিনি পইচা দিয়ে ইমানখিনি তো নতুন ল্যাপটপ পোৱা নাযায় সম্ভৱ নহয় তো আমি কি কৰিছো ষ্টুডেন্টৰ কাৰণে এইখিনি কাম কৰি দিম আমাৰ সাৰ্ভিসিংটো তো আমি নিজে কৰো ঠিক আছে তোমালোকে গমে পোৱা আইটি সেলৰ কামখিনি আমি নিজে কৰো হয় হয় তো 1 ইয়ার হিয়তক ওয়ারেন্টি দি দিম যাতে হিয়তক এটা ডাউট না থাকে যে ল্যাপটপটো লম পয়সাটো কি হ'ব নহব তো হেতু কাৰণত এইবাৰ আমি ভাবিছো 1 ইয়ার ওয়ারেন্টি 1 ইয়ার ওয়ারেন্টি ডাইরেক্ট অনলি ফর স্টুডেন্ট ঠিক আছে আৰু ডিসকাউন্টও পাব হিয়তে এটা নরমাল তো 16000 টাকা মার্কেটত চোৱা 13000 হয় মার্কেটত চোৱা মার্কেটত এটো প্রাইস কিমান আছে Core i3 8GB 256GB SSD হয় এটা নরমাল আমি 16000 টাকা সেল কৰো ঠিক আছে নতুন কিলে কিমান পৰে এইটো নতুন তো 35 38 এনেকা আছে তো 35000 টকা ল্যাপটপ তো ষ্টুডেন্টৰ বাবে পাই আছে মাত্ৰ 13000 টকা 13000 টকা 38000 এর ল্যাপটপ এটা স্টুডেন্টে পাই আছে অনলি 13000 প্লাস 1 বছর ওয়ারেন্টি পাই আছে 1 বছর ওয়ারেন্টি তো এইটো আৰু ইয়াতকে আৰু কি অফার লব পাৰে স্টুডেন্টে এটা অফার দিdo কারণ হলে আৰু এটা অফার দি আছো যেতে ইচ্ছা তেতে যদি মোক ঘুৰাই দিয়ে হয় আপ টু 1 ইয়ার লৈকে হেতক ডাইরেক্ট 10000 টাকা ক্যাশব্যাক হ'ব ডাইরেক্ট 10000 টাকা ক্যাশব্যাক ডাইরেক্ট 10000 টাকা ক্যাশব্যাক মানে এক কথা ৰিটাৰ্ণ দিলে এটা এক কথাত কবলৈ গলে স্টুডেন্টৰ লোকসান নহয় লোকসান হলব না ইয়াতে লোকসান নহব ইয়াতো এক বছৰ চলে 10000 টাকা ৰিটাৰ্ণ দিছে আপুনি দিলে মোক 10000 টাকা ৰিটাৰ্ণ কৰি দিম তো ভাবক আপোনালোকে ভাবক যোনবিলাকে ষ্টুডেন্টে বৰ্তমান এইচএছৰ পাস কৰিছে হাই সেকেন্ডাৰী বা মেট্ৰিকৰ পাস কৰিছে তেওঁলোকক এটা ল্যাপটপৰ দৰকাৰ তেওঁলোকে এটা ল্যাপটপ ল'ব পাৰে ধুনীয়াকৈ এক বছৰ চলাই তাৰে লৈ আহিব 10000 টকা এটা ডাইৰেক্ট ডিসকাউন্ট পাই যাব ধুনীয়া কৰি তাৰ লগত আপোনাৰ পালে গিফট এটা দি দিব গিফট দি দিম ষ্টুডেন্টৰ কাৰণে আমাক গিফট থাকে এইবিলাক চোৱা অলপ চলপ কিবা কিবি দি দিব ঠিক আছে তো আমি রিকোয়েস্ট কৰিছো সবকে আহক যদি বস্তু চলাই টলাই চাওক কিবোর্ড চাব ব্যাটারি চাব স্পিকার চাব গোটেইখিনি চাই কিনে বলে ভাল লাগিলে লৈ লওক হয় এটা ল্যাপটপৰ যিখিনি এক্সেসৰি লাগে গোটেইখিনি দি দিব আপুনি গোটেইখিনি এটা চার্জার ইয়াতে অনলি চার্জার আৰু হেইটো পাব গিফট আৰু মাউস দি দিম গিফটটো মাউস আৰু মাউস দি দিম এটা মাউস দি দিম সবকে হয় হয় আৰু কিবোর্ডখন দি দিব কিবোর্ডখন এইটো মানে নিদিও ঠিক আছে কাৰণ এইটো মই এনেও ডিসকাউন্ট দি দিছো ডিসকাউন্ট দি নিয়ে টকা ডিসকাউন্ট অনলি খালি ষ্টুডেন্টৰ কাৰণে মাউস এটা গিফট হয় এনো কিবোর্ড নালাগে ল্যাপটপত কিবোর্ড নালাগে সব ফ্রেশ মাল আছে হয় ফ্রেশ মাল আছে ঠিক আছে তো ঠিক আছে গেমিং ল্যাপটপ দেখাই দাও একবার গেমিং ল্যাপটপ Asus টাফ গেমিং হয় এটো হয় ঠিক আছে বহুতে মানে গেমিং বিচাৰে Asus টাফ গেমিং হয় Core i5 হয় 10 জেনারেশন হয় হয় ঠিক আছে এটো আপোনাৰ প্রাইস আহিব আপোনাৰ 40000 টাকা আহিব 40000 পুরা বেজেললেস হয় চাই লওক হয় হয় তাৰপিছত MacBook চাব পাৰে এটা MacBook বহুতে বিচাৰে MacBook চাব পাৰে ষ্টক চাও আপোনালোকে MacBookৰ আপোনাৰ Core i5 হয় 4GB 128 SSD হয় ঠিক আছে এটো প্রাইস আহিব অনলি 25000 অনলি 25000 টাকা ষ্টুডেন্ট যদি লব হেতু কিমান ষ্টুডেন্ট আইলে অলপ ডিসকাউন্ট কৰি দিম আৰু ষ্টুডেন্টৰ কাৰণে অলপ ডিসকাউন্ট নেকি তো ইয়াৰ এটা হেৰি ইমানখিনি কাম হয় আমাৰ তাতে এসেম্বল হৈ যায় কাৰোবা পিসি লাগিলে পিসু হৈ যাব পিসি হৈ যাব গোটেইখিনি কাম আমাৰ ইয়াতে হৈ যাব ঠিক আছে আইটি সেলৰ
এতিয়া কাৰোবাৰ ল্যাপটপ বেয়া হৈ আছে সেইটো আমাৰ তাতে এক্সচেঞ্জ হ'ব কাৰোবাৰ ল্যাপটপ মানে ডিসপ্লে চেঞ্জ কৰিব লাগে সেইটো হৈ যাব কাৰোবাৰ ল্যাপটপ স্লো হৈ আছে এইবিলাক প্ৰবলেম আমাৰ তাতে লৈ আহিলে হ'ল কাৰোবাৰ হ্যাং মাৰে কাৰোবাৰ কিবোৰ্ড বেয়া হৈ আছে ব্যাটাৰি বেয়া হৈ আছে এইবিলাক আমাৰ তাতে লৈ আহিলে হ'ল মাদাৰবোৰ্ড ডেড হৈ আছে এইবিলাক সব কাম আমি কৰো ল্যাপটপৰ যিখিনি কাম আছে সবখিনি আপোনাৰ লগত হৈ যাব গোটেইখিনি কাম ইয়াতে হৈ যাব ঠিক আছে টেনচন নাই প্লাস ষ্টুডেন্টৰ কাৰণে আমি বেষ্ট অফাৰ লৈ আহিছো বেষ্ট অফাৰ যাতে ষ্টুডেন্টে ভালকে চলিব পাৰে যাতে সিহঁতে কিবা এটা শিকিব পাৰে ঠিক আছে নরমাল মানুহৰ কাৰণে তো ইমান অফাৰ নাথাকে ঠিক আছে ষ্টুডেন্ট আইডি কাৰ্ডটো দেখাব লাগিব আইডি কাৰ্ড লাগিব আইডি কাৰ্ড নহব বিনা আইডি কাৰ্ডত নহব বিনা আইডি 3000 টকা এটা ডিসকাউন্ট দি আছো মাৰ্কেটৰ পৰা বিনা আইডি কাৰ্ডত আৰু সবাই লৈ যাব তেনে এক দিনত গোটেই কিটা মাল এজন লৈ যাব সেইটো এজন মানুহক যদি গোটেই কিটা মাল দিতে মোৰ তো লোকসান ন তো মই দি আছো ষ্টুডেন্টক ষ্টুডেন্ট বিলাকে কিছু শিকিব পাৰে মানে না এক্সেল ওয়ার্ড পিডিএফ টেলি সেলি এইবিলাক গোটেইখিনি কাম আছে এটা ষ্টুডেন্টক দিলে কিন্তু এজন মানুহক দিলে মই 30টা মানুহক দিব পাৰিম আৰু এইটো মাল যদি যেটো প্রাইস দিছো মই এজনে তো কোনবা গম পাই গোটেইখিনি লৈ লব সেইটো হয় তো তাৰ কাৰণে নহব ন অনলি ষ্টুডেন্ট হ'ব লাগিব আৰু একজনৰ কাৰণে এক পিস হ'ব এজনৰ কাৰণে এক পিস আৰু কোনবা ক'ব পাৰে যে মোৰ কাৰণে দুটা তিনটা লৈ লও এনেকা নহব এজনৰ কাৰণে এক পিস হ'ব সেইটো কোৱা ভাল হৈছে নহলে বহুতে মানে কি একজনে তিনটা চাৰিটা লব 3000 টকা ডিসকাউন্ট কৰিব সেইটো নহয় একজনৰ কাৰণে এক পিসে এতিয়া দাদা হেৰি গুডিখিনি দেখাই দিলে এড্ৰেছটো একবাৰ কৰো বহুতে গম নাপায় এড্ৰেছটো হল এটো গুৱাহাটী হাতীগাঁও হয় ঠিক আছে গুৱাহাটী হাতীগাঁও চাৰিলি জিএনআরসি মেডিচো ফার্স্ট ফ্লোর এমএস আইটি সলিউশন গেস্টো সিটি আছে গেস্টো সিটিৰ লগৰ বিল্ডিংটো হয় এটো আৰু আপোনাৰ ইয়াতে হোম ডেলিভাৰী কিবা হোম ডেলিভাৰী ফুল পেমেন্ট কৰিব লাগিব তাৰ পিছত হোম ডেলিভাৰী হ'ব মানে অনলাইন পেমেন্ট আগতে কৰিব লাগিব অনলাইন পেমেন্ট আগত কৰিব লাগিব কাৰণ মই যদি কাস্টমাৰক দি দিও যদি কাস্টমাৰ পেমেন্ট নকৰে মই তো ঘুৰি ঘুৰি পাগলা হৈ যাম হয় আৰু এক্সট্ৰা চাৰ্জ দিব লাগিব নে আপোনাৰ এক্সট্ৰা 200 টকা কুৰিয়াৰ 200 টকা যতে কি নহওক 200 টকা চাৰ্জ 200 টকা দিলে হ'ল তো মাত্ৰ 200 টকাৰ চাৰ্জ দিয়ক অনলাইন ডেলিভাৰী আপোনালোকে লৈ যাব পাৰিব কিন্তু পেমেন্ট আগত কৰিব লাগিব আৰু ইয়াতে আপোনাৰ ফাইনান্সৰ কিবা সুবিধা ক্ৰেডিট কাৰ্ডৰ হৈ যাব ক্ৰেডিট কাৰ্ডৰ হৈ যাব ন তো বহুতে মানে এটো কোৱেশ্চন কৰে ফাইনান্সৰ সুবিধাটো আছে না নাই এটা ধুনীয়া কৰি কৈ দিলে যাৰ ক্ৰেডিট কাৰ্ড আছে তাৰ ধুনীয়া কৰি ফাইনান্সটো হৈ যাব তো আজি ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় কমেন্ট কৰি জনাব কালেকচন বহুত আহিছে আপোনালোকে বেছি দেৰি কৰিব নালাগে জলদি আহক তো আজিৰ কাৰণে বাই বাই গাইস জয় আই অসম